নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি নৱমমান শ্ৰেণীৰ অষ্টম অধ্যায় গতিৰ বিষয়ে আলোচনা কৰিম। এই পাঠটিলৈ যোৱাৰ আগতে আমি কিছুমান বস্তু আগতীয়াকৈ জানি ল'ব লাগিব, যিখিনি নাজানিলে হয়তো আমাৰ এই পাঠটি অধ্যয়ন কৰাত কিছু অসুবিধাৰ সৃষ্টি হ'ব। এতিয়া আহাচোন কি কি হয় সেইকেইটা চাই লওঁ। এতিয়া কিছুমান শব্দ আছে বিজ্ঞানৰ, যিবিলাক শব্দৰ আমি সংজ্ঞাবিলাক জানি ল'ব লাগিব। প্ৰথম আহিব হৰণ। ঠিক আছে, হৰণ। এতিয়া হৰণ কি বস্তু? ধৰিছোঁ এজন ব্যক্তি, এই ব্যক্তিজনে এটা পথেৰেদি আন এখন ঠাইলৈ গৈছে। ঠিক আছে, এইটোৰ পথ আমি ধৰি লৈছোঁ, অলপ বেকা বেকি পথ, এইডোখৰ জেগা পালেগৈ। ঠিক আছে, এতিয়া যদি দেখা যায়, যদি চোৱা যায়, তেতিয়াহ'লে দেখিম যে এই মানুহজনে যথেষ্ট দূৰত্ব অতিক্ৰম কৰিছে। এই যে ৰাস্তাটিয়েদি আহিলে, এইটো হ'ল তেখেতে অতিক্ৰম কৰা দূৰত্ব। কিন্তু তেখেতে আৰম্ভণিৰ ঠাইখনৰ পৰা অন্তিম ঠাইখন যিডোখৰ পালেগৈ, সেই দুডোখৰ ঠাইৰ মাজত যিটো আটাইতকৈ হ্ৰস্বতম দূৰত্ব, যিটো হৈছে নেকি এইটো। ঠিক আছে, এইটো হৈছে এই ঠাই দুখনৰ মাজত হ্ৰস্বতম দূৰত্ব। এইখন এখন ঠাই আৰু এইখন এখন ঠাই। ঠিক আছে, ইয়াৰ মাজত যিটো হ্ৰস্বতম দূৰত্ব, সেই হ্ৰস্বতম দূৰত্বটোকে কোৱা হয় হৰণ। ঠিক আছে, এতিয়া এইটোক কোৱা হয় দূৰত্ব। এই ৰাস্তাটোতে যিমান দূৰ অতিক্ৰম কৰিলে সেইটো কোৱা হয় দূৰত্ব। কিন্তু হৰণ কি? হৰণ হৈছে এই দুখন ঠাইৰ মাজৰ আটাইতকৈ হ্ৰস্বতম দূৰত্বটো। গতিকে হৰণ আৰু দূৰত্বৰ মাজত এটা সৰু পাৰ্থক্য আছে, এই পাৰ্থক্যটো আমি জানি লোৱা ভাল। ঠিক আছে, এতিয়া আমি তেনেহ'লে পাঠটিলৈ যাওঁ। পাঠটি হৈছে গতি। এতিয়া গতি কি বস্তু? আমি যদি আটাইতকৈ সৰল অৰ্থত ক'বলৈ যাওঁ, গতি হৈছে যিকোনো এটা বস্তুৰ মুভমেণ্ট। ঠিক আছে, বস্তু এটা স্থান পৰিৱৰ্তন কৰিলে তাৰ মানে কি হ'ল? বস্তুটোৱে গতি কৰিলে। দৈনন্দিন জীৱনত দেখা পোৱা প্ৰত্যেকটো বস্তু হয় সি স্থিতিশীল অৱস্থা থাকে, নহ'বা সি গতিশীল অৱস্থা থাকে, বা বস্তুসমূহ গতিশীলৰ পৰা স্থিতিশীললৈও যায়, স্থিতিশীলৰ পৰা গতিশীললৈও যায়। স্থিতিশীল মানে হৈছে ৰৈ থকা, গতিশীল মানে গৈ থকা। ঠিক আছে, এতিয়া আমি আৰু তললৈ যাওঁ। আমাৰ এই পাঠটিৰ গতিবিলাক হ'ব সৰল ৰেখাৰ। ঠিক আছে, সৰল ৰেখাৰ গতি, মোচন এলং এ ষ্ট্ৰেইট লাইন। এইটো কাৰ্ভ নহয়, এইটো ষ্ট্ৰেইট লাইন। গতিকে এইটো হ'ল যিখিনি আমি পঢ়িম তাৰ কথা দিলে। এতিয়া আমি আহিছোঁ প্ৰথম প্ৰশ্নাৱলীলৈ। প্ৰথম প্ৰশ্নাৱলীত দিছে এটা কথা, হৰণৰ ক্ষেত্ৰত কওঁতে আৰু এটা কথা মই কৈ লওঁ দেই। প্ৰশ্ন আছে মোৰ তোমালোকলৈ। ধৰিছোঁ এইখন এখন ফিল্ড, গোল ফিল্ড। ঠিক আছে, ফিল্ডখনৰ এইটো এটা ট্ৰেক, দৌৰিবলৈ যে ট্ৰেক বনাই থয়, তেনেকুৱা এটা ট্ৰেক বনাই থৈছে। ধৰিছোঁ এটা ট্ৰেক। ঠিক আছে, এতিয়া যদু, মধু, ৰাম, ৰহিম নামৰ কোনোবা এটা ল'ৰা বা কোনোবা এজনী ছোৱালী আছে, মুঠতে দৌৰিলে। ঠিক আছে, এইডোখৰ পৰা দৌৰা ষ্টাৰ্ট কৰিলে। এইডোখৰ পৰা দৌৰি দৌৰি ষ্টাৰ্ট দি 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 এইডোখৰ জেগা পালেগৈ। মানে আৰম্ভণিতে যিডোখৰ জেগাৰ পৰা ষ্টাৰ্ট দৌৰা আৰম্ভ কৰিছিলে, সেই জেগাডোখৰ পালেগৈ। ঠিক আছে, এইডোখৰ পৰাই দৌৰা আৰম্ভ কৰিছিলে আৰু দৌৰি আহি আহি নিজৰ জেগাডোখৰ পালেহি। এই গোটেই খেলপথাৰখন ধৰিছোঁ এক পাকৰ দূৰত্ব আছে 200 মিটাৰ। ঠিক আছে, অৰ্থাৎ খেলপথাৰখন এক পাক দিলে মানে 200 মিটাৰ দূৰত্ব অতিক্ৰম কৰা হয়। এতিয়া এইখিনিতে যদি আমি এটা প্ৰশ্ন কৰোঁ যে ব্যক্তিজনৰ হৰণ কিমান, এতিয়া হৰণ 200 মিটাৰ নি? নহয়, হৰণ কিমান? 0 মিটাৰ। কিয় 0 মিটাৰ? কাৰণ মানুহজনে আৰম্ভ কৰিলে এইডোখৰ জেগাৰ পৰা, আকৌ এপাক দি আকৌ নিজৰ জেগাডোখৰ পালেহি, অৰ্থাৎ প্ৰাৰম্ভিক জেগা। ঠিক আছে, ইনিচিয়েলি প্ৰাৰম্ভিকভাৱে যিডোখৰ জেগাৰ পৰা আৰম্ভ কৰিছিলে, ফাইনেলি আহিও কি সেই একেডোখৰ জেগাই পালেহি। গতিকে একেডোখৰ জেগাৰ পৰা একেডোখৰ জেগাৰ মাজত দূৰত্ব কি? সদায় 0। এই নামৰ জেগাডোখৰ পৰা দূৰত্ব একেডোখৰ জেগালৈ জানো দূৰত্ব থাকিব পাৰে? নোৱাৰে। একেডোখৰ জেগাৰ পৰা একেডোখৰ জেগালৈ দূৰত্ব সদায় 0 হয়। এডোখৰ জেগাৰ পৰা আন এডোখৰ জেগালৈহে কিবা এটা দূৰত্ব থাকিব পাৰে, কিন্তু একেডোখৰ জেগাতে দূৰত্ব নাথাকে, 0 হয়। গতিকে এই ক্ষেত্ৰত আমি হৰণ কি বুলি ক'ব লাগিব? 0 বুলি ক'ব লাগিব। হৰণ 200 মিটাৰ নহয় আকৌ দেই। মানুহজনে, সেই ল'ৰাটোৱেহে 200 মিটাৰ অতিক্ৰম কৰিলে, কিন্তু হৰণ অৰ্থাৎ সেই ল'ৰাজনৰ স্থানৰ পৰিৱৰ্তন 0। গতিকে এইটো বহুত ডাঙৰ কথা। এই বস্তুটোতে ল'ৰা ছোৱালীয়ে সাধাৰণতে ভুল কৰি দিয়ে, এই কথাটো জানি ল'ব লাগিব। প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্নটো কি দিলে? বস্তু এটাই এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ হৰণ 0 হ'ব পাৰেনে? যদি পাৰে তেনেহ'লে তোমাৰ সমৰ্থনৰ এটা উত্তৰ দিয়ে। আমি যিটো কথা আলোচনা কৰিলোঁ, মই কি কৈছোঁ মই সংজ্ঞাত কি কৈছোঁ? দূৰত্ব মানে হৈছে
এডোখৰ মানে চলা ফুৰা কৰিলে, ঠিক আছে, এইটোৱে দূৰত্ব। এতিয়া এই দুখন ঠাইৰ মাজত মই কৈছোঁ যে এই দুখন ঠাইৰ মাজত এই যে বেকা বেকি ৰাস্তাটোৰে আহোঁতে যিমান দূৰ অতিক্ৰম কৰিলে এইটোৱে হ'ল দূৰত্ব। কিন্তু হৰণ হ'বলৈ হ'লে সেই ঠাই দুখনৰ মাজত চিধা চিধি যিটো দূৰত্ব, হ্ৰস্বতম দূৰত্বটো হ'ল হৰণ। এতিয়া এটা বস্তুৱে নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ হৰণ শূন্য হ'ব পাৰেনে? পাৰে। কেনেকৈ পাৰে? এতিয়া আমি আগৰ উদাহৰণটোলৈ গৈছোঁ। এই ল'ৰাজনে দূৰত্ব অতিক্ৰম কৰিলে, কিমান দূৰত্ব অতিক্ৰম কৰিলে? 200 মিটাৰ। কিন্তু ইয়াৰ হৰণ কিমান? শূন্য। কাৰণ ই আৰম্ভণি যিডোখৰ জেগাৰ পৰা গৈছিল শেষত গৈ সেই একেডোখৰ জেগাই পালে। গতিকে এই ল'ৰাজনৰ কোনো স্থানৰ পৰিৱৰ্তন নহ'ল, গতিকে ইয়াৰ হৰণ শূন্য। গতিকে এই উদাহৰণটো দি দিব পাৰোঁ প্ৰশ্নটোৰ উত্তৰত, ঠিক আছে, যে এজন ল'ৰাই বা এগৰাকী ছোৱালীয়ে এনেকৈ এখন খেলপথাৰত এপাক দিলে। আৰম্ভণি যিডোখৰ জেগাৰ পৰা দৌৰ আৰম্ভ কৰিছিল সেইডোখৰ জেগাই আহি পালেহি। গতিকে এই ক্ষেত্ৰত হৰণ কি হ'ব? শূন্য হ'ব। আমি দ্বিতীয় প্ৰশ্নটোলৈ যাওঁ। খেতিয়ক এজনে 10 মিটাৰ বাহুৰ বৰ্গাকৃতিৰ পথাৰ এখনৰ সীমাৰে 40 ছেকেণ্ডত ভ্ৰমণ সম্পূৰ্ণ কৰে। 2 মিনিট 20 ছেকেণ্ড অতিবাহিত হোৱাৰ পিছত প্ৰাৰম্ভিক অৱস্থানৰ পৰা তেওঁৰ হৰণৰ মান কিমান হ'ব? এতিয়া এইটো এটা ইণ্টাৰেষ্টিং প্ৰশ্ন। তললৈ যাওঁ, এটা বেলেগ পেজ, ঠিক আছে। তাৰপিছত বৰ্গাকৃতি মানে কি? ইয়াৰ আটাইকেইটা বাহুৰ দৈৰ্ঘ্য কি? সমান, ঠিক আছে। এইটো কথা জানি ল'ব লাগিব। এইটো 10 হ'লে এইটো 10 মানে গোটেইকেইটা 10, ঠিক আছে, গোটেই বাহুকেইটা। কৃষক এজন, প্ৰশ্নটোত কি দিছে? কৃষকজনক লাগে 40 ছেকেণ্ড এপাক দিবলৈ, ঠিক আছে, 2 মিনিট 20 ছেকেণ্ড। আচ্ছা, কৃষকজনে এইডোখৰ জেগাৰ পৰা, ঠিক আছে, ধৰি লৈছোঁ কৃষকজনে এইডোখৰ জেগাৰ পৰা আৰম্ভ কৰিলে যাত্ৰা। এনেকৈ আহি এপাক দি আকৌ সেই জেগাডোখৰ আহিবলৈ কিমান সময় লাগে বুলি কৈছে? 40 ছেকেণ্ড, ৰাইট? অ'কে, 40 ছেকেণ্ড। এতিয়া কৈছে যে কৃষকজনে 2 মিনিট 20 ছেকেণ্ডৰ পাছত কৃষকজনৰ হৰণৰ ভেলু কিমান হ'ব? হৰণ কিমান হ'ব কৃষকজনৰ? সময়টো দিছে আমাৰ, কেলকুলেটেড টাইমটো দিছে 2 মিনিট, ঠিক আছে, 2 মিনিট 20 ছেকেণ্ড, 2 মিনিট 20 ছেকেণ্ড, 20 ছেকেণ্ড। এইখিনিতে আমি আৰু এটা কথা জানিব লাগিব। যেতিয়া আমি বিজ্ঞানৰ প্ৰশ্নখিনি কৰোঁ, সেই প্ৰশ্নখিনি কৰোঁতে কিছুমান ষ্টেণ্ডাৰ্ড ইউনিট মানি চলিব লাগিব, ঠিক আছে। আমি মষ্টলি কুৱেশ্যনখিনি SI ইউনিটে কৰিম, SI CGS তেনেকৈ যিটো ইউনিট লোৱা নিজৰ কথা। কিন্তু আমি এই প্ৰশ্নটো SIত কৰিম, ঠিক আছে। SIত কৰিলে কি ক'ব লাগিব? SI ইউনিটত যেতিয়া আমি কৰিম তেতিয়া আমি যিটো সময় মান ল'ব লাগিব ছেকেণ্ডত, ঠিক আছে। সময় আমি ল'ব লাগিব ছেকেণ্ডত। এতিয়া ইয়াত সময়টো কি আছে? 2 মিনিট 20 ছেকেণ্ড। গতিকে 2 মিনিট 20 ছেকেণ্ডটোক আমি ছেকেণ্ডলৈ পৰিৱৰ্তন কৰি ল'ব লাগিব, কাৰণ SI ইউনিটত সময় লয় ছেকেণ্ডত। ওজন ইয়াক লোৱা হয় কিলোগ্ৰামত, ঠিক আছে। যদি কয় 200 গ্ৰাম, তাক আমি পৰিৱৰ্তন কৰি ল'ব লাগিব 0.2 kg বুলি। আৰু দূৰত্ব লয় মিটাৰত, m, ঠিক আছে। অ'কে, ইয়াত মিটাৰটোতো অলৰেডি আছেই, দিগদাৰ নাই, 10 মিটাৰ বুলি দিছে। খালি আমি এই সময়টো আমি সলনি কৰি ল'ব লাগিব। 2 মিনিট 20 ছেকেণ্ড মানে কিমান ছেকেণ্ড? এইফালে 200 গুণ 12, এইফালে 20, 140 ছেকেণ্ড। আচ্ছা, এতিয়া প্ৰশ্নটোতো দিছে যে কৃষকজনক লাগে 40 ছেকেণ্ড এপাক দিবলৈ, আৰু খেতিপথাৰখন বৰ্গাকৃতিৰ, যিখনৰ এডাল বাহুৰ দৈৰ্ঘ্য কিমান? 10 মিটাৰ। এতিয়া হৈছে যে 140 ছেকেণ্ডৰ পিছত কৃষকজনৰ হৰণৰ মান কিমান হ'ব? এতিয়া আমি জানিলোঁ যে 40 ছেকেণ্ডত কিমান যায়? 1 পাক যায়। 80 ছেকেণ্ডত কিমান পাক যাব? 2 পাক যাব। 120 ছেকেণ্ডত কিমান পাক যাব? 3 পাক যাব। আৰু 120 ছেকেণ্ড যোৱাৰ পাছত আৰু কেই ছেকেণ্ড বাকী থাকিব? 20 ছেকেণ্ড। আৰু এই 20 ছেকেণ্ডত কিমান যাব? যদি 40 ছেকেণ্ডত এপাক যায় তেনেহ'লে 20 ছেকেণ্ডত কিমান যাব? আধা পাক যাব। এইটোতো একেবাৰে কমন চেঞ্চৰ কথা, ঠিক আছে। 40 ছেকেণ্ডত যদি এপাক যায় 20 ছেকেণ্ডত কিমান যাব? আধা পাক যাব। এতিয়া আমি ধৰিছোঁ এই ব্যক্তিজনে আৰম্ভ কৰিলে, ঠিক আছে, কেনেকৈ আহিলে এপাক দিলে। কিমান সময় গ'ল? 40 ছেকেণ্ড। আকৌ আহিলে আকৌ জেগাডোখৰ পালে। কিমান টাইম গ'ল? 80 ছেকেণ্ড, কাৰণ এক পাকত 40 ছেকেণ্ডকৈ লাগে। আকৌ ব্যক্তিজনে খোজকাঢ়িলে, খেতিয়কজনে খোজকাঢ়িবলৈ আৰম্ভ কৰিলে, আকৌ আহি নিজৰ জেগাডোখৰ পালেগৈ। কিমান গ'ল? 140 ছেকেণ্ড, ঠিক আছে। এইডোখৰ এনেকৈ আহি আধা পাক পালেহি, এইডোখৰ পালেহি, ঠিক আছে, এইডোখৰ পালেহি। ৰংটো সলাই দিওঁ, এইডোখৰ পালেহি। কৃষকজন আহি এইডোখৰ পালেহি। এইডোখৰ পাবলৈ আৰু কিমান লাগিব? এক্সট্ৰাকৈ আৰু 20 ছেকেণ্ড লাগিব। আগৰ 120 ছেকেণ্ড আৰু 20 ছেকেণ্ড 140 ছেকেণ্ড, অৰ্থাৎ 140 ছেকেণ্ড দিলে কৃষকজনে এনেকৈ 3 পাক দিয়াৰ উপৰিও আহি এইডোখৰ জেগা পাবহি।
এতিয়া সুধিছে যে হৰণৰ মান কিমান হ'ব। এতিয়া হৰণ কিমান হ'ব? হৰণ এনেই কৃষকজনে কিমান মিটাৰ ভ্ৰমণ কৰিলে? 3 পাকত 40কৈ 120 মিটাৰ আৰু এইডোখৰ পৰা এইডোখৰলৈ 10 মিটাৰ, এইডোখৰ পৰা এইডোখৰলৈ 10 মিটাৰ, অৰ্থাৎ কৃষকজনে টোটেল দূৰত্ব অতিক্ৰম কৰিলে 140 মিটাৰ। কিন্তু ইয়াত সুধিছে হৰণ, দূৰত্ব হয়তো চিধা চিধি ওলাই আছিলে 140 মিটাৰ, কিন্তু ইয়াত হৈছে হৰণ। মই কি কৈছিলোঁ যে হৰণ হৈছে প্ৰাৰম্ভিক জেগাডোখৰ পৰা অন্তিম জেগা দুডোখৰ মাজৰ যিটো আটাইতকৈ হ্ৰস্বতম দূৰত্ব। এতিয়া খেতিয়কজনে দৌৰা আৰম্ভ কৰিছিল বা খোজকঢ়া আৰম্ভ কৰিছিল এইডোখৰ জেগা, আৰু আহি ক'ৰ পালেহি? এই জেগাডোখৰ। এতিয়া এইডোখৰ জেগা আৰু এইডোখৰ জেগাৰ মাজত যিটো দূৰত্ব সেইটো হ'ল কি? খেতিয়কজনৰ হৰণ। এতিয়া এই দুডোখৰ জেগাৰ মাজত দূৰত্বটো আমি কেনেকৈ উলিয়াম? ইয়াত আমি উলিয়াবলৈ ব্যৱহাৰ কৰিবলৈ এই যে ত্ৰিভুজটো আমি দেখিছোঁ, এইটো এটা ত্ৰিভুজ বুলি মানি ল'ব লাগিব দেই। এইটো ত্ৰিভুজে হয়, এইটো 90 ডিগ্ৰী। এই ত্ৰিভুজটোক আমি পাইথাগোৰাছৰ থিয়ৰেম ইউজ কৰিব পাৰিম। পাইথাগোৰাছৰ থিয়ৰেমত কি কৈছে? এইডাল যদি বাহুডালৰ এইডাল আৰু এইডাল, ঠিক আছে। এতিয়া পাইথাগোৰাছৰ উপপাদ্যটো মই লিখি দিছোঁ। পাইথাগোৰাছৰ উপপাদ্যত কৈছে যে এইডালৰ ভেলু যদি x মিটাৰ হয় দৈৰ্ঘ্য, ইয়াৰ মিটাৰ দৈৰ্ঘ্য যদি y মিটাৰ হয়, আৰু এইডাল যদি z মিটাৰ হয় দৈৰ্ঘ্য, তেতিয়াহ'লে পাইথাগোৰাছৰ উপপাদ্য মতে এই জেড স্কুৱেৰৰ ভেলুটো সমান হ'ব এক্স স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰ লগত, ঠিক আছে। এইটো হৈছে পাইথাগোৰাছৰ উপপাদ্য মতে। এতিয়া এই স্কুৱেৰটো যদি আমি এফালে লৈ যাওঁ কি হ'ব? ৰুটলৈ পৰিৱৰ্তন হ'ব। ইমপ্লাইজ জেড ইকুৱেল টু ৰুট অভাৰ এক্স স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰ, ঠিক আছে। তাৰমানে আমি এই জেডৰ ভেলুটো এই এক্স আৰু ৱাই ভেলুটো দিয়া থাকিলে উলিয়াই ল'ব পাৰিম। কেনেকৈ উলিয়াব পাৰিম? ৰুট অভাৰ অফ এক্স স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰ। এই ত্ৰিভুজটো চোৱাচোন, এই ত্ৰিভুজটোত এইডালৰ ভেলু আমি জানো, এইডালৰ ভেলু আমি জানো। এতিয়া আমি উলিয়াব লাগে কি? এইডালৰ ভেলু। এইডালৰ ভেলু ওলাবনে? একেই। কি হ'ব? ৰুট অভাৰ, ইয়াত যিটো এক্স আছিলে ইয়াৰ এক্সৰ জেগাত কি বহাম? 10 বহাম, কাৰণ আমি জানো এই ত্ৰিভুজটোৰ ক্ষেত্ৰত এই বাহুডালৰ দৈৰ্ঘ্য হৈছে 10 মিটাৰ। এইটো দিয়ে থৈছে যে এই বাহুডাল, আৰু এই বাহুডালৰ মান হৈছে 10 মিটাৰ। গতিকে 10 স্কুৱেৰ প্লাছ 10 স্কুৱেৰ, এইটোৱে হৈছে কি? এই বাহুডালৰ দৈৰ্ঘ্য, যিটো নেকি আমি উলিয়ালে হ'ব 10 ৰুট 2, অৰ্থাৎ কৃষকজনৰ হৰণ কিমান? 10 ৰুট 2, ঠিক আছে। এই প্ৰশ্নটোতে গোটেই হৰণৰ কনচেপ্টখিনি সোমাই আছে। এতিয়া আমি আৰু বেছি নেযাওঁ, ইমানতে সামৰিছোঁ। এতিয়া আমি আকৌ বস্তুখিনি চাই দিওঁ, ছামাৰাইজ কৰি দিওঁ। এতিয়া হৰণ আমি আজি শিকিলোঁ কি? মষ্টলি আমি হৰণৰ কথা শিকিলোঁ। হৰণ কি? যে দুডোখৰ জেগাৰ মাজত যিটো আটাইতকৈ হ্ৰস্বতম দূৰত্ব, অৰ্থাৎ যি দুডোখৰ জেগা, এইডোখৰ জেগা, এইডোখৰ জেগা, এই দুডোখৰ জেগালৈ মানুহজন বা সেই বস্তুটো কেনেদৰে গৈছে, এইটো কোনটো পথ ব্যৱহাৰ কৰি গৈছে, সেইটো আমাৰ মিটাৰ নকৰে। আমাৰ মিটাৰ কৰে যে সেই জেগা দুডোখৰ মাজৰ চিধা চিধি দূৰত্বটো কিমান, সেইটোৱে হৈছে কি? হৰণ, ঠিক আছে। তাৰপিছত আমি দেখিলোঁ যে এটা বৃত্তাকাৰ জেগাত এজন কৃষকে যদি বা এজন ল'ৰাই যদি এডোখৰ জেগাৰ পৰা দৌৰা আৰম্ভ কৰি আকৌ সেইডোখৰ জেগালৈ পায়, তেতিয়াহ'লে হৰণ কি হ'ব? এই ক্ষেত্ৰত 0 হ'ব, কাৰণ আমি কৈছোঁ যে হৰণ হৈছে স্থানৰ পৰিৱৰ্তন। যিকোনো এটা বস্তুৰ কিমানটো স্থানৰ পৰিৱৰ্তন হ'ল সেইটোৱে হৈছে হৰণ। এই ক্ষেত্ৰত জানো স্থানৰ পৰিৱৰ্তন হ'ল? নাই হোৱা। কিন্তু হয়, ই দূৰত্ব অতিক্ৰম কৰিলে কিমান? 200 মিটাৰ, কিন্তু সেইটো হৈছে দূৰত্ব। হৰণ হৈছে কিমান পৰিৱৰ্তন ঘটিলে চিধা চিধি। তাৰপিছত আমি ইয়াত দেখিলোঁ যে যিটো প্ৰশ্ন কৰিলোঁ, আমি প্ৰশ্নটোৰ উত্তৰটো কৰিলোঁ। প্ৰশ্নটো দিছে যে এজন কৃষকজনক লাগে 40 ছেকেণ্ড এপাক দিবলৈ খেতিপথাৰখন বৰ্গাকৃতি, প্ৰত্যেকটো বাহুৰ গতিকে দৈৰ্ঘ্য কিমান? 10 মিটাৰ, ঠিক আছে। আৰু আমি লগতে আৰু এটা জানিলোঁ যে অংকবিলাক কৰিবলৈ হ'লে বিজ্ঞানৰ আমি তাক কিছুমান ষ্টেণ্ডাৰ্ড ইউনিটলৈ লৈ যাব লাগিব, য'ত নেকি আমি SI ইউনিট বেছিকৈ ব্যৱহাৰ কৰিম। তাত আমি সময়ত ব্যৱহাৰ কৰিম ছেকেণ্ড, সময়বোৰ মিনিট ঘণ্টা, তাত দিয়া থাকিলে আমি ক'লৈ পৰিৱৰ্তন কৰি ল'ম? ছেকেণ্ডলৈ পৰিৱৰ্তন কৰি ল'ম। ওজন নিম আমি কেজিলৈ, আৰু দূৰত্ব আমি হিচাপ কৰিম মিটাৰ হিচাপত, ঠিক আছে। এতিয়া কৃষকজনক লাগে 40 ছেকেণ্ড এক পাক দিবলৈ। এতিয়া আমি কৃষকজনক সুধিছে যে প্ৰশ্নটোত 140 ছেকেণ্ডৰ পাছত কৃষকজনৰ হৰণৰ মান কিমান হ'ব? এতিয়া 40 ছেকেণ্ড লাগে এক পাক দিবলৈ, 80 ছেকেণ্ড লাগিব 2 পাক দিবলৈ, 120 ছেকেণ্ড লাগিব 3 পাক দিবলৈ, আৰু বাকী থাকিব 20 ছেকেণ্ড। সেই 20 ছেকেণ্ডত কিমান পাক যাব? আধা পাক যাব, কাৰণ 40 ছেকেণ্ডত কিমান পাইছোঁ? 40 ছেকেণ্ডত যায় আমাৰ এপাক, গতিকে 20 ছেকেণ্ডত যাব আধা পাক। গতিকে আধা পাক গ'লে কৃষকজন 3 পাক দি আধা পাক দি এইডোখৰ জেগা পাব। এতিয়া হৰণ
এইডোখৰ জেগা পাব দিয়ে। হৰণ হৈছে এই দুডোখৰ জেগাৰ মাজত, অৰ্থাৎ শিক্ষকজনৰ প্ৰাৰম্ভিক ঠাই আৰু অন্তিম ঠাই দুখনৰ মাজৰ দূৰত্ব হৈছে হৰণ। এই হৰণৰ মানটো আমি এই দুডোখৰ জেগাৰ মাজত দূৰত্বটো উলিয়াই পেলালোঁ। এই দুডোখৰ জেগাৰ মাজত দূৰত্বটো উলিয়াবলৈ আমি কি ব্যৱহাৰ কৰিলোঁ? পাইথাগোৰাছৰ থিয়ৰেম। পাইথাগোৰাছৰ থিয়ৰেম মানে কি পাইছোঁ? এই উচ্চতা আৰু এই ভূমিৰ যিটো স্কুৱেৰ সেইটো সদায় এই আতিভুজডালৰ স্কুৱেৰৰ সমান হয়। ঠিক তেনেদৰে এই ত্ৰিভুজটোত আমি পাইছোঁ যে এইডাল হৈছে ভূমি, এইডাল হৈছে উচ্চতা আৰু এইডাল হৈছে আতিভুজ। গতিকে আমি পাইথাগোৰাছৰ উপপাদ্যটো ব্যৱহাৰ কৰি এই এইটো ভূমিৰ স্কুৱেৰ, এইটো হ'ল ভূমিৰ স্কুৱেৰ প্লাছ উচ্চতা স্কুৱেৰ তাৰ ওপৰত ৰুট অভাৰ দি দিলে আমি কি পাম? এই আতিভুজডালৰ দূৰত্ব। ঠিক আছে, গতিকে আতিভুজডালৰ দূৰত্বই হ'ল শিক্ষকজনৰ হৰণ। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি